হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মোৰ ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ সকলোৰে ভালেই চাগে ন আজি মই আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি মই বনাবলৈ লৈছোঁ চলে আৰু একেবাৰে চিম্পুল ষ্টাইলত বনাইছোঁ ইমান ভালদৰে নাজানো হ'লেও মই বনাই খাইছোঁ যে সেইকাৰণে আপোনালোককো দেখাব মন গ'ল সেইকাৰণে আজি বনালোঁ আপোনালোকে ঘৰত বনাব মোৰ ধৰণেৰে চলেটো খাবলৈ বহুত টেষ্টি হৈছিল প্লিজ ট্ৰাই কৰিব এবাৰ এতিয়া আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ ৰেচিপিটো বনাবৰ বাবে মই সামগ্ৰী লৈছোঁ এইখিনি আলু সৰু সৰুকৈ কাটি লৈছোঁ ধনিয়া বিলাহী এইদৰে কাটি লৈছোঁ জলকীয়া আৰু এইখিনি হৈছে নহৰু আদা আৰু পিঁয়াজৰ এইদৰে মই পেষ্ট বনাই লৈছোঁ আৰু তেজপাত দুখিলা লৈছোঁ এইখিনি হৈছে কাবুলী বুটখিনি আৰু এইফালে আছে আপোনাৰ মছলাখিনি নিমখ হালধিটো থাকিবই এইফালে মই অকণমান ধনিয়া পাউডাৰ লৈছোঁ অকণমান ৰেড চিলি জিৰা লৈছোঁ আৰু এইফালে আছে অকণমান মিট মছলা আৰু এইফালে আছে জিৰা গুড়ি এইখিনি আৰু এইটো হৈছে মেগী মছলা এইটো অলপ দি দিম একেবাৰে শেষত দিম এইখিনি সামগ্ৰী লৈ মই আজি আপোনালোকক ৰেচিপিটো বনাই দেখাম এতিয়া তিয়াই থোৱা কাবুলী চানাখিনি মই কুকাৰত অকণমান নিমখ দি পিনে আৰু পানী দি 5টামান চিটি মৰাই ল'ম তেলখিনি গৰম হৈছে দেখিছে এতিয়া মই ইয়াতে অকণমান হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ এতিয়া মই প্ৰথমতে এই আলুখিনি যে দেখাইছিলোঁ আলুখিনি মই ফ্ৰাই কৰি ল'ম এয়া আলুখিনি ফ্ৰাই হ'লেই দেখিছে আপোনালোকে এয়া অকণমান ফ্ৰাই কৰিব বেছি ফ্ৰাই কৰিব নালাগে অলপ ফ্ৰাই কৰিলে হ'ব হা এতিয়া মই আলু ফ্ৰাই কৰা যিখন কেৰাহী হৈছিলে সেই কেৰাহীখনতে মই অকণমান প্ৰথমতে জিৰা গুটি দিছোঁ এইখিনি জিৰা গুটিখিনি ফুটি উঠিছে এতিয়া মই যিখিনি আপোনালোকক নহৰু আদা আৰু পিঁয়াজৰ পেষ্ট দেখাইছিলোঁ সেইখিনি দি দিম এতিয়া তেজপাত দুখিলাও দি দিম আৰু এতিয়া এইখিনি দি দিম আৰু এইখিনি মই ভাজি পিনে ৰঙচুৱা হ'বলৈ দিম এয়া দেখিছেনে ৰঙচুৱা হ'লে আদা নহৰুৰ পিঁয়াজৰ পেষ্টখিনি এতিয়া মই ইয়াতে বিলাহীটো এড কৰি দিছোঁ বিলাহীটো এড কৰি পিনে অকণমান লৰাই থাকিম দেই বিলাহীটো সিজিবলৈ দিম আৰু ঢাকনখন দি দিব এতিয়া দেখিছেনে এইখিনি বিলাহীখিনি সিজিলে আৰু এতিয়া মই ইয়াতে যিখিনি বইল কৰি লৈছিলোঁ কাবুলী চানাখিনি এইখিনি দি দিম এইখিনি দি পিনে মই অলপ ভাজি থাকিম আৰু আপোনালোকক যিখিনি মই মছলা দেখাইছিলোঁ মছলাখিনি মই ইয়াতে এতিয়া এড কৰি দিম এইটো অকণমান জিৰা গুড়ি দিছোঁ অকণমান ধনিয়া দিছোঁ আৰু অকণমান মিট মছলা দি দিব পাৰে অকণমান মিট মছলা দিছোঁ আৰু ৰেড চিলি পাউডাৰ জলকীয়া খাওঁ কাৰণে অকণমান সৰহকৈ দি দিছোঁ আৰু যিকেইটা কেঁচা জলকীয়া মই কাটি থৈছিলোঁ সেইকেইটাও মই এতিয়া ইয়াতে দি দিম তাৰপাছত ভাজি থাকিম 10 মিনিটমান এনেকৈ ভাজি থাকিব তাৰপৰা ঢাকন দি দিব এয়া দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ 10 মিনিটমান ভজা হৈ গ'ল হা এতিয়া মই ইয়াতে আপোনাৰ যিখিনি আলু থৈছিলোঁ যিখিনি আলু মই ফ্ৰাই কৰি থৈছিলোঁ সেই আলুখিনি এতিয়া ইয়াতে দি দিম আলুখিনি দি দিলোঁ নিমখ আৰু হালধিটো মই দিয়ে আছোঁ মাজে মাজে সেইটো দেখুওৱা নহ'ল আৰু আপোনালোকক এতিয়া মই ইয়াতে পানীখিনি দি দিম পানী ইমানখিনি মই এড কৰিছোঁ মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ নহৰু আদা পেষ্ট কৰিছিলোঁ যে সেইটোৱে মানে মই পানীখিনি দি দিছোঁ বেছি দিয়া নাই 2 কাপমান দিব 2-3 কাপমান ডাঙৰ কাপে দিব পাৰে এতিয়া মই এইখিনি উতলিবলৈ দিম আৰু অকণমান দেৰি উতলাৰ পাছত হৈ যাব আমাৰ ৰেচিপিটো ৰেডি এয়া দেখিছেনে উতলি হৈয়ে গ'ল পানীটো শুকালেই এতিয়া মই ইয়াতে যিটো মেগী মছলা লৈছিলোঁ সেইটো দি দিম 5 টকীয়া মেগী মছলা লৈছোঁ মই ইয়াৰ গোটেইটো দিব নালাগে আধা দিব আধা দি পিনে অকণমান দেৰি 2 মিনিটমান থৈ দিব এয়া হৈ গ'ল অলমষ্ট এতিয়া মই একেবাৰে শেষত অকণমান বাটাৰ দি দিছোঁ বাটাৰ দিলে টেষ্টটো ভাল হয় খাবলৈ বেছি অকণমান বাটাৰ দি দিছোঁ আৰু যিখিনি ধনিয়া আছিলে সেই ধনিয়াখিনি দি দিম তাৰপাছত ৰেডি হৈ যাব ধনিয়াখিনি দি পিনে অকণমান ঢাকনখন দি থৈ দিম এয়া হৈ গ'ল মোৰ ৰেচিপিটো ৰেডি দেখিছেনে ইমান ধুনীয়া হৈছে ইমান ধুনীয়া মানে দেখিবলৈও হৈছে আৰু খাবলৈ যে ইমান টেষ্টি হৈছে আপোনালোকে প্লিজ ঘৰত এবাৰ ট্ৰাই কৰি চাব হা আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ আহোঁ তেন্তে আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব বাই গাইজ আৰু মোক জনাব কেনেকুৱা পালে কমেণ্ট কৰি